Hello guys, welcome back to my YouTube channel আৰু ৰশ্মি হেপী ব্লগত পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আকৌ মই ধুনিয়া জুৱেলাৰী কালেকচন লৈ আপোনালোকৰ আগত আহিছো। আপোনালোকে মোৰ জুৱেলাৰীসমূহ চাই থাকিব, কেনেকুৱা লাগিছে কমেন্ট কৰি জনাই থাকিব। তো এতিয়া মই জুৱেলাৰীসমূহ দেখাবলৈ ষ্টাৰ্ট কৰো। ফাৰ্ষ্টত দেখাব বিচাৰিছো খুব ধুনিয়া এডাল গলপতা। আপোনালোকে চাই নিশ্চয় ভাল পাব। সো এডালে হৈছে মোৰ ফাৰ্ষ্ট জুৱেলাৰী কালেকচন আজি। চাওক খুব ধুনিয়া মৰম লগা পাতবাহাৰ ডিজাইনৰ ওয়ার্ক আছে আৰু গ্ৰীন ৰেড আৰু ব্লু ডাৰ্ক ব্লু মিনা কৰা হ'ব। ইয়াৰ প্ৰাইস অনলি 250 আপোনালোকে এডাল পাব। ঠিক আছে, এইটো চাওক, যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ হোৱাটসঅ্যাপ কৰিব। মই কিন্তু আজি লগাই নেদেখাও, লগাই দেখালে খুব বেছি টাইম যায়গে। সো এইডাল এনেকে চাওক আৰু যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ মোক হোৱাটসঅ্যাপ কৰক। আৰু মই নেক্সট দেখাব বিচাৰিছো সেম ডিজাইনৰ ওয়ার্কও সেম থাকিব কিন্তু কালাৰ বেলেগ। এইডাল অনলি ৰেডত পাব, এইডাল অনলি ৰেড হয় আৰু ইয়াৰ প্ৰাইসও অনলি সেম 250। সো যদি ভাল লাগিছে তেন্তে স্ক্ৰিনশ্বট লৈ মোক হোৱাটসঅ্যাপ কৰিব। আৰু সেম ডিজাইনৰে এইডাল চাওক গ্ৰীনত পাব। এইডাল গ্ৰীনত খুব মৰম লগা। আপোনালোকে চাব কেনেকুৱা লাগিছে কমেন্ট কৰি জনাই থাকিব। আৰু ইয়াৰ ইয়াৰিংছডালো চাওক খুব ধুনিয়া। যদি সিম্পল মেখেলা চাদৰ এজোৰৰ লগত পিন্ধো আপোনালোকে নিজে ভাবক কিমান ভাল লাগিব। সো যদি ভাল লাগিছে স্ক্রিনশট লৈ মোক হোৱাটসঅ্যাপ কৰিব। নেক্সট দেখাব বিচাৰিছো ইয়াতকৈ অলপ সৰু হ'ব, পাতাবাহাৰ ডিজাইনৰে হ'ব। এইটো দেখিব পাৰিছে খুব মৰম লগা হয়। মাল্টি কালাৰত আপোনালোকে যিকোনো মেখেলা চাদৰ লগত ধুনিয়াকে মেচিঙত পিন্ধিব পাৰিব। সো ইয়াৰ প্ৰাইস অনলি 200। ইয়াৰ প্ৰাইস অনলি 200ত পাব। আগৰ কেডাল 250 আছিল, তো এডাল 200। সিম্পল পাৰ্ট সেট হ'ব আৰু ইয়াৰ প্ৰাইস অনলি 150। একদম কম প্ৰাইজৰ হয়। যদি ভাল লাগিছে আপোনাৰ শট লৈ হোৱাটসঅ্যাপ কৰক। চাওক পাঁচ সেট হয় এইডাল, খুব ধুনিয়া দেখিব পাৰিছে। ৰেডত মিনা কৰা হ'ব, একদম সিম্পলত পাব আৰু আজিকালি প্ৰাইস সিম্পলও ভাল পায়। যদি ভাল লাগিছে স্ক্রিনশট লৈ মোক হোৱাটসঅ্যাপ কৰিব। আজি মই একদম কম ৰেঞ্জৰ গলপতা দেখুৱাম, আপোনালোকে পলম নকৰাকৈ মোক হোৱাটসঅ্যাপ কৰক। আৰু নেক্সট চাওক খুব ধুনিয়া ৰাউন্ড ঝাপি ডিজাইনৰ গলপতা, খুব ধুনিয়া আছে। আপোনালোকে চাওক, মই খুলি নাদেখাও কিন্তু, ঠিক আছে, আজি মই খুলি নাদেখাও কিন্তু। চাওক খুব ধুনিয়া ৰাউন্ড ঝাপিত পাব। টপও খুব মৰম লগা, একদম সিম্পলত ডাৰ্ক ব্লু মিনা কৰা পাব। ইয়াৰ প্ৰাইসও অনলি 200। অনলি 200ত আপোনালোকে এডাল গলপতা পাব। চাওক একদম কম প্ৰাইস, হোলসেল প্ৰাইস হয় যিহেতু। সো আপোনালোকে মোক হোৱাটসঅ্যাপৰ নাম্বাৰ দিয়া থাকিব, হোৱাটসঅ্যাপত কন্টেক্ট কৰিব। যদি আপোনালোকে হোৱাটসঅ্যাপৰ থ্ৰু দি লয় তেন্তে এইটো ৰেটত পাব। যদি মোৰ ষ্টৰত আহে তেন্তে ষ্টাফবোৰ কেতিয়াবা সলনি হৈ থাকে, সো ৰেটটো অলপ বেলেগ পাব পাৰে। কিন্তু আপোনালোকে যদি মোৰ ভিডিও দেখুৱাই দিয়ে তেন্তে আপোনালোকে এইটো ৰেটতে পাই যাব। ধুনিয়া পাঁচ সেটৰ গলপতা, একদম সিম্পলত ডাৰ্ক ব্লুৰ মিনা কৰা পাব। এইডালো অনলি 150। চব খুব ধুনিয়া এডাল গলপতা দেখাইছো, একদম সিম্পল ওয়ার্কৰ। যদি ভাল লাগিছে স্ক্রিনশট লৈ এতিয়া হোৱাটসঅ্যাপ কৰক। এতিয়া নেক্সট দেখাও মই ধুনিয়া পাট ডিজাইনৰে গলপতা। এইডালো আপোনালোকে পাব 150ত ক্ৰয় কৰিব। স্ক্রিনশট লৈ হোৱাটসঅ্যাপ কৰক। আৰু নেক্সট দেখাব বিচাৰিছো ধুনিয়া পাট সেট। এইডাল কিন্তু 200 হ'ব, 150 নহয়। এইডাল চাওক 200ৰ আপোনালোকে এইটো পাব। হোৱাইট আৰু ৰেডত মিনা কৰা পাব, সিম্পলত লগাব পাৰিব। চাওক অনলি 200ত আপোনালোকে এইডাল ক্ৰয় কৰিব পাৰিব। পিংকত মিনা কৰা আছে গোল্ডেনৰ। মই আগত যোনডাল দেখাইছিলো ঝাপি ডিজাইনত, তাত ব্লু কালাৰ ডাৰ্ক ব্লু আৰু গোল্ডেন মিনা কৰা। সো এইডাল পিংকত মিনা কৰা আছে। এইডালো খুব ধুনিয়া, অনলি 200ৰ। চাব যদি ভাল লাগিছে স্ক্রিনশট লৈ মই দিয়া নাম্বাৰটোত হোৱাটসঅ্যাপ কৰিব। আৰু মই নেক্সট দেখাব বিচাৰিছো ধুনিয়া গলপতা গোল্ডেনৰ চেনৰ মাজত ধুনিয়া জাপিত ফুলৰ ডিজাইনৰ ৰেড মিনা কৰা। চাওক এইডাল অনলি 150। এইডাল অনলি 150। আগৰ মই ভিডিঅ'ত এবাৰ দিছিলো চাগে এইডাল গহনা, কিন্তু তাত প্ৰাইসটো 200 আছিল যিহেতু ওৱান পিস আছে। সো এইবাৰ মই 150ত এইডাল দি আছো। যদি ভাল লাগিছে স্ক্রিনশট লৈ এতিয়া হোৱাটসঅ্যাপ কৰক। আৰু নেক্সট মই দেখুৱাও ধুনিয়া ফুলৰ সানফ্লাৱাৰ ডিজাইনৰ পাটৰ, খুব ধুনিয়া মৰম লগা। খুলি নাদেখাও, খুলি দেখালে বহুত আকৌ লগাবৰ কাৰণে প্ৰব্লেম হৈ যায়। সো মই ওপৰৰ পৰা এনেদৰে বাহিৰৰ পৰা দেখাইছো। এইডালো অনলি 200ত ক্ৰয় কৰিব আপোনালোকে। ভিডিঅ'সমূহ চাব, যদি ভাল লাগিছে কন্টেক্ট কৰি থাকিব। অনলি 200ত স্ক্রিনশট লৈ মোক হোৱাটসঅ্যাপ কৰক। আৰু নেক্সট চাওক গ্ৰীণ কালাৰত হ'ব মিনা কৰা। এইডালো আপোনালোকে 200ত ক্ৰয় কৰিব। ইয়াৰো মাজত দুডাল চেইন আছে, সিম্পল ওয়ার্কত খুব ধুনিয়া স্ট্যান্ডার্ড কালাৰ 200। আৰু নেক্সট দেখাও
সেম ডিজাইনৰ আগত মই সানফ্লাৱাৰ ডিজাইনত দেখাইছিলো ৰেডত আৰু এইডাল চাওক ব্লু এইডাল ডাৰ্ক ব্লুত পাব অনলি 200 হোলসেল প্ৰাইস হয় যেহেতু তো আপোনালোকে পলম নকৰাকৈ মোক হোৱাটছআপ কৰক এইডাল আৰু নেক্সট দেখাব বিচাৰিছো ধুনিয়া পাত দুগদুগি হোৱাইট কালাৰত একদম সিম্পল হয় স্ট্যান্ডার্ড লাগিব ধুনিয়া একদম উকা টসমুগাৰ লগতো আপোনালোকে পিন্ধিলে খুব ভাল লাগিব চাওক দুগদুগি ডিজাইন কৰা আছে আৰু অলপ হেভি ওয়ার্ক আছে চাওক অনলি 250 ত আপোনালোকে এডাল ক্ৰয় কৰিব এতিয়া মোৰ ভিডিও হেক কৰাৰ আগে আগে লাষ্টত মই দেখাব বিচাৰিছো মই ব্ল্যাক মেটেলছত আপোনাৰ ধুনিয়া গলপটা ডিজাইনৰ এডাল মোৰ ওচৰত মনি আছে সেই মনিডাল প্ৰাইস অনলি 250 ইয়াৰ ইয়াৰিংছৰো খুব ধুনিয়া মৰম লগা চাওক অনলি 250 ত আপোনালোকে এডাল মনিৰ হৈতে এইজোৰ ইয়াৰিংছ পাব যদি ভাল লাগিছে 250 ত আপোনালোকে এডাল ক্ৰয় কৰিব পাৰিব সো আজিৰ ভিডিও ইমানতে সামৰণি মাৰিছো নেক্সট ভিডিওত আকৌ ধুনিয়া ধুনিয়া জুৱেলাৰী কালেকচন লৈ আহিম আপোনালোকে মোৰ ভিডিওসমূহ চাই থাকিব লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব কে পলম নকৰাকৈ শেয়াৰ কৰি থাকক আৰু মোক স্ক্ৰিনশ্বট দি থাকক বাই বাই